ভালটো সকলোৱে পায়। সকলোৰে জীৱনলৈকে এবাৰ নহয় এবাৰ ভালপোৱা আহেই। কোনোবাজন এই ভালপোৱাত সফল হয় আৰু কোনোবাজন বিফল হয়। কোনোৱে কয় ভালপোৱা মানেইতো বিবাহ নহয়, কিন্তু আমি সাধাৰণ মানুহে ভালপোৱাৰ শেষ পৰিণতি বিবাহ হোৱাটোৱেইতো বিচাৰোঁ, নহয় জানো? যেতিয়া কাৰোবাক মন প্ৰাণ দি ভালপোৱা হয়, সেই মানুহজনক প্ৰকৃতাৰ্থত ওচৰত পাবলৈকেতো বিচৰা হয়, নহয় জানো? তেওঁৰ সৈতে নানানটা সপোন দেখা হয়, তেওঁৰ হাতত হাত ধৰি হাজাৰ ধুমুহা পাৰ কৰা হয়, তেওঁৰ নামত কতটা উজাগৰি নিশাও পাৰ কৰা হয়। আৰু শেষ পৰ্যায়ত যেতিয়া দুয়োখন ঘৰে মান্তি হৈ সম্পৰ্কটোৰ এটা নাম দিয়ে আৰু সেই নামটো যদি বিবাহ হয়, সেই সুখখিনি সমান জানো কিবা আছে?